নম্বৰ 1 ক্ৰমত পৰৱৰ্তী সংখ্যাটো কিমান 4 6 10 18 ইয়াৰ পিছৰ সংখ্যাটো কিমান অপচন তলত দিয়া আছে অপচন ক 20 অপচন খ 26 অপচন গ 28 অপচন ঘ 36 ইয়াৰে শুদ্ধ উত্তৰ কোনটো হ'ব ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন ঘ 36 নম্বৰ 2 -7 পূৰ্বসূৰী সংখ্যা কোনটো অপচন ক -6 অপচন খ 6 অপচন গ -8 অপচন ঘ 8 ইয়াৰে কোনটো অপচন শুদ্ধ হ'ব ইয়াৰে শুদ্ধ অপচনটো হ'ল -8 নম্বৰ 3 -1 উত্তৰাধিকাৰী কি অপচন ক -2 অপচন খ 2 অপচন গ 0 অপচন ঘ 1 ইয়াৰে কোনটো অপচন শুদ্ধ হ'ব ইয়াৰে শুদ্ধ অপচনটো হ'ব অপচন খ 2 নম্বৰ 4 25 - 30 মান সমান অপচন ক 5 অপচন খ -5 অপচন গ -55 অপচন ঘ 55 ইয়াৰে কোনটো অপচন শুদ্ধ হ'ব ইয়াৰে শুদ্ধ অপচনটো হ'ল খ -5 নম্বৰ 5 3 - 5 আৰু 0 গুণন কৰিলে পোৱা যায় অপচন ক 15 অপচন খ 0 অপচন গ -15 অপচন ঘ 8 এই অপচন কেইটাৰ কোনটো অপচন শুদ্ধ হ'ব এই অপচন কেইটাৰ শুদ্ধ অপচনটো হ'ল খ নাম্বাৰ 6 4536 পৰা কি বিয়োগ কৰি 4223 পাব পাৰি অপচন ক 309 অপচন খ 313 অপচন গ 320 অপচন ঘ 409 এই অপচন কেইটাৰ শুদ্ধ অপচনটো হ'ল অপচন খ 313 নম্বৰ 7 দুটা সংখ্যাৰ এলচিয়াম হ'ল 48 সংখ্যাবোৰ 2:3 অনুপাতত আছে তেন্তে সংখ্যাটোৰ যোগফল হ'ল অপচন ক 28 অপচন খ 32 অপচন গ 40 অপচন ঘ 64 এই অপচন কেইটাৰ শুদ্ধ উত্তৰটো হ'ল অপচন গ 40 নম্বৰ 8 কোনটোৰ ভিতৰত সৰ্বাধিক সজক আছে অপচন ক 99 অপচন খ 101 অপচন গ 176 অপচন ঘ 182 এই অপচন কেইটাৰ শুদ্ধ অপচনটো হ'ল অপচন গ 176 নম্বৰ 9 130 + 125 + 191 যোগফল কিমান অপচন ক 330 অপচন খ 444 অপচন গ 446 অপচন ঘ 457 এই অপচন কেইটাৰ শুদ্ধ অপচন কোনটো হ'ব এই অপচন কেইটাৰ শুদ্ধ অপচন হ'ব অপচন গ নম্বৰ 10টো কোৱাৰ আগত তোমালোকলৈ এটা মোৰ সৰু অনুৰোধ যদি মোৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগিছে তেন্তে নিশ্চয় লাইক এটা কৰি দিবা আৰু পাৰিলে শ্বেয়াৰ কৰিবা এতিয়া নম্বৰ 10 110ক 10ৰে ভাগ কৰিলে হ'ল অপচন ক 11 অপচন খ 10 অপচন গ 5 অপচন ঘ 7 এই অপচন কেইটাৰ শুদ্ধ অপচনটো হ'ল অপচন ক 11 শেষত ভিডিঅ'টো চোৱাৰ বাবে তোমালোকক বহুত বহুত ধন্যবাদ আগলৈ আকৌ এটা নেক্সট ভিডিঅ' লৈ আহিম আজিলৈ ইমানতে